আজি আমি নগাঁও জিলাৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ। আপোনালোকে জানেনে ৱৰ্ল্ডৰ চবতকে বিগ শিৱলিংগটো হ'ল এইটো আৰু ইয়াৰে হাইটটো হ'ল 126 ফিট আৰু এয়া চাওক ইমান বহুত মানুহ আহিছে। আপোনালোকে এতিয়া পুরো চাগে অলপকে কম দেখিছে। খালি আপোনালোকে যদি ইয়ালৈ আহিব বলবমৰ সময়ত এয়াই হ'ল মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ ভাগ। আপোনালোকে জানেনে মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও জিলাৰ পুৰণি গুদামত অৱস্থিত। এই মন্দিৰৰ নিৰ্মাণৰ কাম 2003 চনত আচাৰ্য ভৃগুগিৰি মহাৰাজে আৰম্ভ কৰিছিল। পোনপ্ৰথমে এই ঠাই তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিলে আৰু তেওঁৰ মতে দৈত্য গুৰু শুক্ৰাচাৰ্যই প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহামৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগুগিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাই বাছনি কৰিছিল। আপোনালোকে চাব পাৰিছে এই শিৱলিংগৰ ডিজাইনটো ইঞ্জিনিয়াৰ এ নাৰায়ণ শৰ্মাই বহন কৰিছিলে। এই মন্দিৰটো উদ্বোধন প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰে কৰা হৈছিল। 2021 চনত 22 ফেব্ৰুৱাৰী আৰম্ভ হৈ 25 ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হৈছিল। এই মহোৎসৱত বিশেষ অতিথি আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ আৰু তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে মহামৃত্যুঞ্জয় মন্দিৰৰ পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰিছিল। যজ্ঞৰ বাবে 108 যজ্ঞ কুণ্ড স্থাপন কৰা হৈছিল আৰু প্ৰায় 250 জন পুৰোহিত তামিলনাডুৰ পৰা এই যজ্ঞ কৰিবলৈ আহিছিল। যজ্ঞ সম্পূৰ্ণ হোৱা পাছত 2021 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সাধাৰণ ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। আপোনালোকে দেখিলে এয়া মই পিনপিনাই পেলাই ঘূৰিলো আপোনালোকৰ কাৰণে।